কৈ আছোঁ ক'ত গৈ আছোঁ। তো বিশেষ জৰুৰী অলপ কাম আছিল, সেইকাৰণে ওলাই আহিলোঁ। তো চাওঁ ৰাস্তাত কি দেখাব পাৰোঁ আপোনালোকক। আৰু অলপমান বজাৰো কৰিব লগা আছে, যিহেতু 1 বজাতে সকলোখিনি আমাৰ গুৱাহাটী বুলি নহয়, সকলোখিনি আমাৰ গোটেই চুনচান হৈ যায় পূৰা 1 বজাত। তো এইবিলাক পূৰা গৈ আছোঁ। আৰু গাড়ী দেখিছে আপোনালোকে, ইমান নাই ওলোৱা গাড়ী চাড়ী। তো বঢ়িয়াকৈ গৈ আছোঁ। এতিয়া এনজয় কৰক ভিডিঅ'টো। এইটো ভিডিঅ'টো আছে চেলেঞ্জিং ভিডিঅ'। তাৰ কাৰণে কিছুমান বস্তু ল'ব লাগিব, সেই বস্তুবিলাক আপোনালোকক আগত যাই কেনে দেখাই আছোঁ ক'ত কি লওঁ। বৰ্তমান বাঘৰ বৰি পাই গ'লোঁ। আৰু ৰাইট চাইডে গ'লে পাই 6 মাইল, আমাৰ যোনটো 6 মাইল হয় 6 মাইল পায়। আৰু মই এতিয়া যাই আছোঁ লেফ্ট চাইডে মই গৈ আছোঁ পাঞ্জাবাৰী। এইটো পাঞ্জাবাৰী ৰোড হয়। ৰাইট চাইডে বটাগুলি ৰোড হয়, আৰু এইখিনি হয় পাঞ্জাবাৰী বটাগুলি ৰোড। আৰু এইবিলাক আপোনালোকে দেখা পাইছে, বেছি বজাৰো বহা নাই, নহ'লে আজিৰ পৰা বজাৰ বহে, বেছি বজাৰো বহা নাই, এইবিলাক আপোনালোকে দেখা পাইছে। আৰু বঢ়িয়াকৈ গৈ আছোঁ। আৰু কিবা গাড়ীবিলাকো কম চলিছে, কাৰণ যুগ্ম সংখ্যা অযুগ্ম সংখ্যা তেনেকুৱাকৈ এদিন যুগ্ম সংখ্যা চলে আৰু এদিন অযুগ্ম সংখ্যা চলে, যোনটো আমাৰ গাড়ীৰ নাম্বাৰ প্লেট। তো সেনেকুৱাকৈ চলি আছে গাড়ীবিলাক। গাড়ীবিলাক সেইটোৰ কাৰণে কম হৈ আছে। তো এনেকুৱা ৰাস্তাটো একচুৱেলি খালী লাগে অলপমান, নহ'লে বাপৰে গাড়ী। আৰু জয় গণেশ বাবা কি জয় হ গণেশ বাবা কি জয় হ। আৰু এইটো গণেশ মন্দিৰ বহি আছে, আৰু মন্দিৰবিলাকতো পূৰা বন্ধই আছে। বাপৰে বাপ, এইটো কিহৰ লাইন? এইবিলাক চাগে আচ্ছা চাউল দিছে, কণ্ট্ৰলৰ লাইন হয় এইবিলাক। মাই গড, কণ্ট্ৰলৰ দোকানত বাপৰে বহুত লাইন ধৰিছে। বঢ়িয়াকৈ আমি দোকান পাই গ'লোঁ, মাহীৰ দোকান। অ'কে, তো ফাইনেলি আহি পালোঁ। যে ৰাস্তাত কৈ আহিছিলোঁ যে মাহীৰ দোকানত পাঞ্জাবাৰীত গৈ আছোঁ। তো ফাইনেলি এইখন দেখা পাইছে, পিছপিনে দোকানখন উষা কালেকশ্যন বুলি আছে। আৰু বিন্দাছ এইপিনে মাহী আছে ন, হাই দিয়। হাই দিয়। আৰু এইপিনে আছে দাদা। হেল্ল'। আৰু কোৱা, কেইদিনৰ কাৰণে ছুটীত আহিছা? বৰ্তমান মানে ছুটীত মানে একচুৱেলি ছুটী মানে চিভিল ইঞ্জিনিয়াৰিং কৰি আছে বঢ়িয়াকৈ, কোৰ্চ বৰ্তমান খতমেই হ'ল। আৰু তো নেক্সট কি প্লেন আছে? কোৰ্চ মানে এতিয়া এইটো আমাৰ এক্সামটো ৰখি আছে। কৰোণাই ডিপেণ্ড কৰে এইটো। আচ্ছা। এতিয়া ভাল হয়, অফলাইন হয় নে অনলাইন হয়। অ'কে, তো ভালকৈ এক্সাম দিবা, বঢ়িয়া আছে ন। আপোনাৰ মাহী কিবা ক'ব নেকি? মাহীৰ একচুৱেলি হেৰি, এতিয়া আপোনালোকে দেখা পাইছে এইবিলাক বঢ়িয়া ধুনীয়া কাপোৰ আছে, এইপিনে ছোৱালীৰ যিকোনো বস্তু আছে। বিজনেছ আৰু মই দোকান হেৰি কৰি আছোঁ। তাৰপিছত লেডিজ জেণ্টছ চব বস্তুৱে আছে। তাৰপিছত কচমেটিক আছে, গিফ্টৰ আইটেমো আছে। এনেকৈ চলি আছোঁ, ঠিকেই আছিলে। কিন্তু বৰ্তমান কৰোণাৰ কাৰণে অলপমান কাষ্টমাৰ ৰখি গৈছে, ভয়ো কৰিছে আহিবলৈ। এইটোতো হয়ে। মোৰ বুলি নহয়, সকলোৰে এইটো। ঠিক আছে, এতিয়া আপোনালোকক বঢ়িয়াকৈ মই এতিয়া যাম আৰু ইয়াৰ পৰা মটৰ ব্লগিঙত। আৰু কি হয়, আৰু চেলেঞ্জিঙৰ কথাটো কৈছিলোঁ, চেলেঞ্জিঙৰ ভিডিঅ' এটা আপোনালোক তাতে যাই কেনে, আৰু তাৰ কাৰণে বস্তু কিছুমান কিনিব লগা আছে, চব কিনিম। তো ফাইনেলি পাঞ্জাবাৰীৰ পৰা মাহীৰ দোকানৰ পৰা আহি পালোঁ মই সাতগাঁও। আৰু সাতগাঁৱৰ ৰাস্তা চব পূৰা ফিনফিনা কৰি পেলাইছে। আৰু আগতে অলপমান বেয়া আছিল। আৰু এইটো হ'ল আমাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ। আৰু এতিয়া মই গৈ আছোঁ, আৰু চেলেঞ্জিঙৰ কাৰণে কিছুমান অলপ মানে বস্তু লাগে, সেই বস্তুটো আনিব গৈ আছোঁ। আৰু বিন্দাছ আপোনালোকক আজি এটা চেলেঞ্জিং বস্তু দেখাম। আৰু কোনে সেই চেলেঞ্জটো কৰিব, আৰু কোনে সেই চেলেঞ্জ এতিয়ালৈ কৰা নাই, তো কমেণ্ট কৰি জনাব। আৰু মজা চাই এতিয়া অলপমান বজাৰ কৰি লওঁ, যিহেতু 1 বাজিবৰ হ'ল। আৰু মাহীৰ দোকান অলপমান দেৰি হ'ল মোৰ, তো 1 বাজিবৰ কাৰণে হ'ল। আৰু দোকানবিলাক অলপ পাছত বন্ধ হ'ব। আৰু বিন্দাছ এইটো আমাৰ সাতগাঁও বজাৰ। এইটো ইয়াৰ পৰা ল'ব লাগিব আইচক্ৰীম লৈ লওঁ এটা। আৰু কি আইচক্ৰীম আছে চাওঁ। এতিয়া এইপিনে দেখা পাইছে ষ্টিং আৰু আইচক্ৰীম লৈ লৈছোঁ। আৰু আইচক্ৰীম এইকাৰণে বেছি লৈছোঁ, অলপমান মানে আমাৰ ফেমিলিটো ডাঙৰ হয়। আৰু ষ্টিংটো লৈছোঁ 2টা, কাৰণ আমি দুজনে চেলেঞ্জ কৰি আছোঁ। এইটো
আহি পালোঁ ঘৰত আৰু আপোনালোকক যাওঁতে দেখা গৈছিলোঁ যে কিবা এটা বস্তু ৰাতিপুৱাই কোৰিয়াৰৰ পৰা আহি পাইছে বুলি সেই বস্তুটো হ'ল এইটো আপোনালোকে দেখা পাইছে এইটো চাগে ইউটিউবত এতিয়ালৈকে কমচে কম ভিডিঅ' বনিছে কিন্তু এছামিছত বেছি বনা নাই চেলেঞ্জিং ভিডিঅ' হয় এইটো হ'ল এইটো আপোনালোকে দেখা পাইছে এইটো হ'ল জল' চিপছ আৰু ইয়াৰ ভিতৰত মাত্ৰ এটাই চিপছ থাকে ৱৰ্ল্ডৰ চবত চাই একদম জ্বালা চিপছ জ্বালা এইটো হ'ল জ্বালা চিপছ আৰু এইটো আমি এতিয়া দিছিলোঁ দুটা অৰ্ডাৰ দিছিলোঁ আৰু বৰ্তমান আছে এতিয়া এইটো দুটা আৰু মই খাম আৰু মোৰ লগৰ এটা আছে সুৰজ বুলি সি খাব আৰু এতিয়া আমি চাম কিমান জ্বালা হয় আৰু এটা ইনষ্ট্ৰাকশ্যন কিবা কিবি দিয়া আছে তো এইটো ভিডিঅ'ৰ লগত গোটেইখিনি কৈ আছোঁ আমাৰ মাজত আহি পিছে জল চিপছ যোনটো ৱৰ্ল্ডৰ একদম জলকীয়া জ্বালা আৰু ৱৰ্ল্ডৰ যিকোনো চববিলাক মানে জলকীয়া মিক্স কৰি এইটো চিপছটো বনোৱা হৈছে ইয়াৰ মাজত এটাই চিপছ থাকে আৰু এইটো মোৰ বাক্সা আৰু এইটো ইয়াৰ বাক্সা আৰু বিন্দাছ এইটো আমি এতিয়া পেকেটটো খুলিম এইটো দেখিছে আপোনালোকে আৰু এতিয়া আমি চেলেঞ্জৰ কথা কৈছিলোঁ যে কিবা এইটো চেলেঞ্জটো এইটো পেকেটটো খুলি লওঁ বঢ়িয়া চাই আৰু ধূলিবিলাক উৰিছে মজা হৈ গ'ল আৰু তুমি এইটো খুলিবা ঠিক আছে আৰু ডিটেইলছখিনি আপোনালোকৰ মোৰ লগত আছে সুৰজ বৰা ইয়াৰ মই চেলেঞ্জটো কৰিম তো এতিয়া পেকেটখিনি তুমি কৈ দিয়া ভালকৈ ৱৰ্ল্ডৰ চবতকৈ জ্বলা চিপছ হয় যিটো আপোনালোকৰ খোৱাৰ পাছত আধা ঘণ্টা বা 1 ঘণ্টা পাছত কটি পৰিব আৰু নেক্সট দিনাখন আপোনাৰ হাগনি হৈ যাব য়েছ হাগনি হৈ যাব তো এইবিলাক ডিটেইলছখিনি আছে চাই ল'ব এনেকৈ গৈ পেলাই লাষ্টত বোলে RIP ৰেষ্ট ইন পিচ মানে আমি খতম এতিয়া আপোনালোকক দেখাম আমি দেখাম ইয়াৰে ৰিয়েকশ্যনখিনি আৰু চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ আৰু ই খাব অলপমান মই খাম অলপমান আৰু যোগাৰ পাতি এইটো ষ্টিং থৈ দিছোঁ তুমিও দেখাই দিয়া এইটো ষ্ট্ৰিম অ'কে তো এতিয়া আমি বঢ়িয়াকৈ ষ্টাৰ্ট কৰোঁ নেকি ক'লা আৰু এইটো চেলেঞ্জটো হ'ল একদম 5 মিনিটৰ আপোনালোকে এইটো 5 মিনিটত টাইমাৰ লগাম 5 মিনিটৰ মাজত আমাৰ ৰিয়েকশ্যন আপোনালোকে দেখা পাব বঢ়িয়া আছে এইটো 5 মিনিট আৰু ইয়াতে বঢ়িয়াকৈ 5 মিনিটৰ চেলেঞ্জ আৰু এতিয়া বঢ়িয়াকৈ ষ্টপ ৱাটছটো ইয়াতে প্লে কৰি দিওঁ অ'কে হাই দিয়া ষ্টাৰ্ট কৰা বলক ষ্টাৰ্ট কৰোঁ অলপ প্ৰথমতে অলপ চেলেকি চাওঁ য়েছ প্ৰথমতে অলপ মানে জ্বলাৰ ফিলটো হৈছে গুড়াখিনি খাওঁতে এতিয়া মেইন ফিলটো পাম যোনটো চিপছটো সেই চিপছটো খালে গম পাম খোৱা কেনে লাগিছে জ্বলা ঠিক আছে এতিয়া আপোনালোকে এইটো দেখা পাইছে চিপছৰ টুকুৰা মই দেখাই দিয়া এইটো চিপছৰ টুকুৰা আমি এতিয়া অলপমান খাওঁ অলপ খালি হয় ইমান হয় অলপ জ্বলাৰ ফিলটো আহিছে অলপ পিছত আৰু চকুটো ৰঙা হ'ব তাৰে মছলাখিনি আপোনালোকৰ মজাদাৰ হয় জ্বলা বাকী কেইডোখৰ মাৰি দিয়া তুমি লৈ লোৱা অলপ মই লৈ লওঁ কিন্তু অলপ 5 মিনিট হ'লে নাই আৰু এইটো লাষ্ট এইটো টুকুৰাটো আমি এতিয়া খাই দিওঁ তাৰপিছত 5 মিনিট চাম ফিল হৈছে चिप्स टेस्ट ना मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ये तोतला है खाली जला निमक सिमक নাই অকল জলা ভাল লাগিছে জলা বস্তুটো কেনে খাব লাগে জলা খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল বাকিটো এতিয়া ঠিকে আছে এইবিলাক পুৰা জিভা সঁচাকৈ ৱৰ্ল্ডৰ সকলোতকৈ জলকীয়া চিপছ একো নাই ভালে লাগিছে বৰ্তমান এতিয়া টেবলেটটো অলপ পাছত পাবা তুমি আহিছে মজা আহিছে লাহে লাহে আহিব আৰু কিমান টাইম ৰখিব লাগিব 5 মিনিট হ'ব আৰু 5 মিনিট ৰখিব লাগিব কিমান হ'ল জলকীয়া চিপছ খাই দিছোঁ ভাল লাগিছে খাই
আৰু নাই বক্স খালী হৈ গৈছে বাৰু নহ'লে জ্বলাটো বেছি লাগিব আৰু 20 ছেকেণ্ড আৰু 20 ছেকেণ্ড নেকি 20 ছেকেণ্ড তুমি ঘামি গৈছা দেখোন কেলে নাই নাই গৰম ন গৰম আচ্ছা তো গৰমত ঘামিব লগাত পৰি গৈছে মানে कंट्रोल कंट्रोल পেটেদি পুৰা ঘাম বাহিৰ হৈ গৈছে 5 মিনিট হৈ গ'ল আৰু এতিয়া আমি বিন্দাছ বাপৰে জ্বালা থাকিব নোৱাৰি মা ভাই খোৱা জলদি খোৱা ভাই মুখত অলপ খোৱা দিছিল মুখত দি দিলোঁ এনাৰ্জি আহিব এইটো জ্বলাটো খোৱাৰ পাছত আপোনাৰ এনাৰ্জি পাব এইটো জ্বালাও খালোঁ এনাৰ্জিও খাম একদম পেট মানে পুৰা গৰম কৰি দিছে ভাই পুৰা তোমাৰ ঘাম ওলাই গৈছে দেখোন হা দেখিছে আপোনালোকে গাইছ পুৰা ঘাম বাহিৰ হৈ গৈছে আপোনালোকে দেখা পাইছিল বাপৰে কি জ্বালা আপোনালোকে পুৰা জিভা ৰঙা হৈ গৈছে তোমাৰ জিভাখন দেখাই দিয়া আকৌ একবাৰ চাই লওক দেখিছে নাই ৰঙা হৈ আছে পুৰা এইখিনি ওচৰত নিয়া অলপমান হৈ যাব আৰু ভালদৰে জিভাখন চাব নালাগে বাৰু আৰু এইটো ফাৰ্ষ্ট যেতিয়া কামুৰি থাকিব তেতিয়া মানে ইমান জ্বলাটো ফিল নকৰে কিন্তু খোৱাৰ পাছত যোনটো এটা জ্বালা মানে 5 মিনিটৰ পাছত যোনটো এটা জ্বালা লাগে পুৰা এনেকুৱা যায় কেনে গলেদি পুৰা পেটত পুৰা গৰম এটা ভাৱ আহি থাকে বাপৰে কটি পৰিব একদম কটি পৰিব আৰু য়েছ আৰু যাতে এইবিলাক সৰু চলি তাৰপিছত সৰু ল'ৰা ছোৱালী বা কিছুমান ধৰক মেডিকেলত কিবা কিবি ট্ৰিটমেণ্ট চলিছে নহ'লে বা প্ৰেগনেণ্ট যোনটো ডেলিভাৰী প্ৰেগনেণ্ট তেনেকুৱা যাতে কোনো মানে তিৰোতা মানুহ তেনেকুৱা নাখায় এই চিপছটো ট্ৰাই নকৰে তো এই আপোনালোকক জনাইছোঁ তো এতিয়া আমাৰ এই আছিল চেলেঞ্জটো আৰু এতিয়ালৈকে এইটো খতমেই হোৱা নাই কিন্তু জ্বালাটো লাগি আছে পেটে মোৰ বাৰু খতম হ'ল এতিয়া বৰ্তমান আৰু আইচক্ৰীম পুৰা গলি কেনে আইচক্ৰীম হৈ থকা নাই আৰু এতিয়া ফ্ৰিজত থ'ব লাগিব এইটো এতিয়া এই আছিল আজিৰ ভিডিঅ'টো ভাই কেনে লাগিল জ্বলা ন জ্বলা ফিলিং বেচাৰাৰ পুৰা ঘাম ওলাই গৈছে কিন্তু কেমেৰাত ইমান স্পষ্ট নহ'ব পাৰে কিন্তু এতিয়া বেচাৰাৰ ঘাম ওলাই গৈছে বাপৰে আপোনালোকে ট্ৰাই নকৰিব এইটো আমাৰ নিচিনা ডেকা ল'ৰাকেইটা ট্ৰাই কৰিব একো নাই কটি পৰিলে একো নহয় একদিন কটি পৰিব নেক্সট দিনা হাগনি হ'ব এইবিলাক নৰ্মেল কথা মেডিচিন খাই দিম ভাল হৈ যাব টেনশ্যন নল'ব বাকী ট্ৰাই কৰিব আমাৰ নিচিনা ল'ৰাকেইটাই মই টেষ্ট কৰি চালোঁ জিভাটো জ্বলা লাগিছে কিন্তু জ্বলা মাৰিবৰ কাৰণে এইবোৰ দৰকাৰ নাই এইটো কি হয় জুচ এইবোৰ একো দৰকাৰ নাই আইচক্ৰীম একো দৰকাৰ নাই এইটো জ্বলা মাৰিবৰ কাৰণে তাৰ মেইন জ্বলা মাৰিবৰ ভিটামিন হ'ল দিছ ইজ ফৰ ইউ এইটো জ্বলাটোৰ লগত একবাৰ ট্ৰাই কৰি দিব জ্বলা একে কোবে ক'ত ডাউৰে ঠিক নাই कंट्रोल অল্ডৰ জ্বলাও কাম নাই এইটো খাই দিয়াৰ লগে লগে টাটা বাই বাই এবাৰ আপোনালোকক দেখাই আছোঁ মিলাই কেনে मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ মই জ্বলাটো খালোৱে এবাৰ এইটো দেখাই আছোঁ আপোনালোকক এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ টিল দেন বাই বাই টাটা আৰু নতুন ব্লগ আৰু নতুন ভিডিঅ' এটাৰ লগত লগ পাম টিল দেন বাই বাই টাটা